কবিতাৰ শিৰোনাম মৰুভূমিৰ পদ্য। কথা প্ৰাণজিৎ দাস। তেওঁ কুশলে থাকক। নিশংকতাৰ কোঠালিত বহি স্মৃতিৰ ছাঁ পোহৰৰ খেলত মই আবদ্ধ। খিৰিকীৰ সিপাৰে তেওঁ চাগে কুশলে আছে। নাথাকিব কিয়? সুখবিলাসত যে মত্ত তেওঁৰ প্ৰেম ম্যাদীহীন। সপোন আৰু মৰমবোৰ সাময়িক। নৱ নৱ সুখ সন্ধানত পৰিভ্ৰমী তেওঁ আৰু মই। হাহুমুনীয়া শোক আঘাতেৰে লিখি আছোঁ জীৱন পৰিক্ৰমাৰ পৃষ্ঠাত। প্ৰত্যাশাৰ স্বপ্ন বিভোৰ কংকাল দলিচাত ভাঙি যোৱা হৃদয়ৰ গোট মৰা ৰক্তকণিকাৰ শব্দ প্ৰবাহত। ভোকাতুৰ শব্দবোৰ বৰষুণ হৈ নামি আহে আৰু পিয়াহত ৰুদ্ধ কণ্ঠই জোপে। কাৰণ মই যে মৰুভূমিৰ পদ্য। কাৰ ইমান শকতি মৰীচিকা ধৰি ৰাখিব? কাৰ ইমান শকতি ধুমুহাৰ সতে খেল খেলিব? মৰুদ্যানৰ গছবোৰ বালিত পোত গ'লেও তেওঁ নাজানে চাগে কাঁইটৰ মাজেৰে মোৰ ফুলবোৰ যে আকৌ সোণ হৈ ফুলি উঠে। মোৰ যিয়েই নহওক, কিন্তু তেওঁ সদায়ে কুশলে থাকক।